ভালনে আপোনালোকৰ? আশা কৰিছোঁ ভাল। আজি মই ভাবিলোঁ আপোনালোকক আমাৰ ঘৰত পিছফালে থকা ঔষধি গছবোৰ আৰু কি টেঙা, মিঠা, কেনেকুৱা ধৰণৰ ঔষধি গছ বা আমৰ গছ বা যিকোনো আছে বা ভাতকেৰেলা গছ বা বিচাৰিলে পোৱা যায়, আঞ্জা পাচলি দেখুৱাম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাষ্টত কৈ দিওঁ ছাবস্ক্ৰাইবটো কৰিবতো নাপাহৰিবই। ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ঔষধি বুলিলে প্ৰথমতে এইডাল গছ দেখাইছোঁ মই আপোনালোকক। এইডালৰ আমি ইয়াতে ভোটৰা বুলি কওঁ নামটো। যদিহে আপোনালোকে ইয়াৰে আঠাটো উলিয়াই মুখত যদি আপোনালোকে 5 মিনিট বা 10 মিনিট ৰৈ থাকি কুলু কৰি থাকে, তেতিয়াহ'লে আপোনালোকে গম পাব যে দাঁতৰ বিষ বা দাঁতৰ যিবোৰ কি দুৰ্বলতা আছে সেইবোৰ নোহোৱা কৰি দিব। আপোনালোকে ট্ৰাই কৰি চাব যদিহে আছে আপোনালোকৰ সেইফালে। ফাৰ্ষ্ট ঔষধটো মই দি দিলোঁ। যদিহে আপোনালোকৰ হৈছে বা আছে সেইফালে ট্ৰাই কৰি চাব পাৰে এবাৰ। বহুত ভাল ঔষধি গুণ থকা। কিন্তু এডাল কচু কি ধুনীয়া দেখি চাওকচোন, আপোনালোকে আনি ল'ব। ধুনীয়া দেখি একেলগে ফুলনিৰ বাগিচা আমি দেখিছোঁ। বেছি ফুল নাই একো, এইখিনি আৰু ঔষধিৰ ভিতৰত এয়া আছে পদিনা। এই পদিনা বহুত কাম, আপোনালোকৰ স্কিনৰ কাৰণে বহুত কাম দিয়ে। পদিনা জানেই আপোনালোকে, নকলেও হ'ব। এই কচু চাওক আপোনালোকে ভালকৈ। তাৰপিছত এইডাল যদিহে আপোনালোকৰ পেট গৰম হয়, ভাজি বা জোল বনাই খাবচোন, গম পাব আপোনালোকৰ পেট লগ ঠাণ্ডা পৰি যাব। চাব কিমান হৈছে চাওকচোন, একদম এই পৰদিনে পাব এতিয়া। ৰাজু কি আছে? মৰম কৰি দিব লাগে, মৰম কৰি দিব। কিমান মৰম কৰিব মাতিছে। খুচ আগতে বিহু নাচিব গ'লে এনেকৈ গধূলি বিচাৰি ফুৰিছিলোঁ বজাৰত ল'বলৈ। এয়া আমাৰ কলদৈ, মিঠা কলদৈ। আৰু এয়া কুলিয়াটো জানেই কিমান উপকাৰী, লগা নাই এতিয়াহে লাগিব। নানান ধৰণৰ কল আছে, বৰতমণি, মালভোগ কল, আঠিয়া কল, এনেকৈ নাম আছে। মালভোগ কলৰ গছ এইবোৰ।
এয়া তৰকাৰী বনাই খাব পাৰি। দুধ কচু বিৰাট টেষ্টি লাগে, বিৰাট সোৱাদ লাগে এইবোৰ খালে। খাই চাবচোন, আছে যদি আপোনালোকৰ তাত। এখন বাগিচাত আছে একেলগে ভেন্দি, জলকীয়া, জিকা, একদম আৰু ইমূৰৰ পৰা সিমূৰলৈ এইবোৰ আছে। লগা নাই ভালকৈ, আৰম্ভ হৈছে লাগিবৰ কাৰণে। বহুত আছে এইবোৰ শাক, ডাঠা শাক, চৰচৰি খোৱা। এইডাল আকৌ কোমোৰা। এয়া ডাঠা ডাঙৰ হ'ব হৈছে আৰু চৰচৰি হ'বৰ কাৰণে। এইটো মোৰ প্ৰিয়, এয়া গোল নেমু। এইবাৰ বেছি লগা নাই, এনেই ডাল ভৰি লাগে, এইবাৰ বেছি লগা নাই। সেউজীয়া হৈছে নে দেখা নাপায় ভালকৈ, ভালকৈ দেখা নাপায় লাগিছে, তথাপিও কম লাগিছে আৰু এইবাৰ লাগিছে। মৌচুমী এডাল আছে, মৌচুমী এডালে সেইফালে আছে, এনেকৈ লাগিছে। বহুত ঔষধত ব্যৱহাৰ হয় আৰু মুখত ঘঁহিলেতো একদম মুখৰ উজ্জ্বলতা, চুলিৰ উজ্জ্বলতা বঢ়াই দিয়ে এইবোৰ। এতিয়া জলকীয়া পকি আছে, চিঙাই হোৱা নাই। এইফালে হালধি আৰু এইফালে আদা আছে, ভিতৰত সোমাব নোৱাৰি। এইবিলাক আছে, কৰাত চব কৰিছোঁ অলপ অলপ। আজি ভাতকেৰেলা মায়ে ছিঙি লৈ গ'ল, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। নেমু টেঙা লাগিছে, ঢেৰ নেমু লাগিছে। গোল নেমু এইবাৰ কমহে লাগিছে, ঢেৰ লাগে। নেমু বহুত লাগিছে, সেইফালেও লাগিছে। তো গাইজ, ভিডিঅ'বোৰ এনেকৈ চাই থাকিব, মৰম দি যাব। কিবা যদি জানিব লগা আছে মোৰ পৰাই ক'ব আপোনালোকে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।